নমস্কাৰ, মই ৰিমি হাজৰিকা। সকলোকে মোৰ চেনেল মিছ কিচেনলৈ স্বাগতম জনাইছোঁ। সকলোলৈকে ভোগালীবোৰ শুভেচ্ছা জনাই আপোনালোকৰ আগলৈ লৈ আহিছোঁ নাৰিকলৰ ৰেচিপিটো। একেবাৰে কম সময়তে সহজ পদ্ধতিৰে কেনেকৈ নাৰিকল লাডু আপোনালোকে বনাব সেই বিষয়ে মই আজি আপোনালোকৰ আগত ব্যাখ্যা কৰিম। একেবাৰে সহজ পদ্ধতি আপোনালোকলৈ লৈ আহিছোঁ। আহকচোন তেনেহ'লে আজিৰ ভিডিঅ'টো চাওঁ। এটা নাৰিকল ৰুকি লৈছোঁ, একদম ফ্ৰেছ চাওক এয়া। তাৰপিছত সেই নাৰিকলৰে কুৰুকাৰ এক কুৰুকা চেনি দিছোঁ। আপোনালোকে চেনিৰ জোখটো মনত ৰাখিব। সেই নাৰিকলৰ কুৰুকাটোৰ মানে আধা কুৰুকা মই চেনি দিছোঁ। তাৰপিছত অলপমান ইলাচি গুড়ি, ইলাচি পাউডাৰ আপোনালোকে মিক্স কৰি দিয়ক। অলপমান বেছি নাই, এচিকুটমান হ'লেই হৈ যাব। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰক। 5 মিনিট পাত এনেকৈ সানি মিক্স কৰক। এয়া মই দেখুৱাৰ দৰে মিক্স কৰিব। দেখিছে আপোনালোকে এই হৈ গৈছে। 5 মিনিটৰ পিছত আপোনালোকে এতিয়া সেইখিনি 5 মিনিটৰ কাৰণে, বেছি সময় কাৰণে নহয়, 5 মিনিটৰ কাৰণে ৰাখি দিয়ক এনেকৈ। তাৰপিছত এটা কুকাৰ গৰম কৰি লওক, সৰু চাইজৰ হ'লেও হ'ব। কুকাৰ গৰম কৰি পেলাই তাৰপিছত সেইখিনি এতিয়া নাৰিকলখিনি তাত ধুনীয়াকৈ লাহে ঢালি দিয়ক। এনেকৈ ঢালি দিয়াৰ পিছত আপোনালোকে এতিয়া কি কৰিব, জুইটো ফ্লেমটো কমাই দিব, গেছৰ ফ্লেমটো কমাই দিয়ক। কমাই দি পেলাই এতিয়া ঢালি দিয়াৰ পিছত আপোনালোকে লাহে লৰাই থাকক। অলপ লৰাব, 2 মিনিট ৰখিব, অলপ লৰাব, 3 মিনিট ৰখিব। এনেকৈ মানে বস্তুটো বনাই থাকক। এছা এনেকৈ মই লৰাই পেলাই বনাই আছোঁ। তাৰপিছত এইখিনি আপোনালোকে কিমান 15 মিনিটৰ কাৰণে এনেকৈ লৰাই বনাই থাকিব। বৰ বেছি লৰোৱাৰ দৰকাৰ নাই, মাত্ৰ অকণমান তলত যাতে নালাগে সেইটো কাৰণে কম ফ্লেমত আপোনালোকে এনেকৈ অলপ লৰাই থাকিলেই হ'ব। কেইটামান বাদাম মিক্স কৰি দিব পাৰে, এইটো অপশ্যনেল। আপোনালোকে যদি বাদাম বেয়া পায় তেতিয়াহ'লে নালাগে, কিন্তু যদি বাদামৰ এটা চেণ্ট থাকে, খায়ো ভাল লাগে, সেইকাৰণে মই কেইটামান দি দিলোঁ। তাৰপিছত এয়া চাওক, 15 মিনিটৰ পিছত আঠা হৈ যাব। একো কৰিব নালাগে আপোনালোকে। একেবাৰে সাধাৰণকৈ মই বনাইছোঁ, ধুনীয়াকৈ। আপোনালোকে কেনেকৈ বনাব ঘৰতে সেইটো কথা কৈছোঁ আপোনালোকক। এয়া চাওক, লাহে আঠা হৈ গৈছে। 15 মিনিটৰ পিছত বেছি একেবাৰে কষ্ট নোহোৱাকৈ আঠা হ'লেই মানে আপোনালোকৰ নাৰিকল লাড়ু এতিয়া ধাম বনাই দিব পাৰে। এয়া দেখিছে নহয়, এয়া সহজকৈ হৈ গৈছে। তাৰপিছত এইখিনি আমি কি কৰিম, অলপমান এনেকৈ কৰি এখন আঠা হোৱাৰ পিছত একেবাৰে সুন্দৰ আঠা হৈ গৈছে। এইখন কাঁহীত কি কৰিছোঁ, অজৰাই থৈ লৈছোঁ। আপোনালোকে এইটো মনত ৰাখিব, ঠাণ্ডা হ'ব নালাগে, কিন্তু এয়া কাঁহীখনত অজৰাই থ'লোঁ। অজৰাই গোটেইখিনি ধুনীয়াকৈ অজৰাই দিয়ক। একেবাৰে কুকাৰত অলপো লাগি থাকিব নিদিব, নহ'লে সেইখিনি পাছত এৰাব নোৱাৰিব। এতিয়া অলপমান পানী লৈ লওক হাতটো তিয়াবলৈ। তাৰপিছত এখন কাঁহী লৈ লৈছোঁ। গোটেইখিনি ধুনীয়াকৈ সেয়া অকণ বেছি ঠাণ্ডা হ'বলৈ নিদিব, অকণমান কৰক, মেলি দিয়ক, যাতে লাড়ুখিনি বনাবলৈ সহজ হয়। তাৰপিছত এতিয়া হাতটো অকণমান পানীৰে তিয়াই ল'ব। পানী তিয়াই পেলাই তাৰপিছত এতিয়া ধুম বনাই থাকক। এনেকৈ দেখিছে কিমান ধুনীয়া আঠা হৈছে। এতিয়া পটাপট আপোনাৰ লাড়ুখিনি হৈ যাব। ইয়াত চাওক, পটাপট ধুনীয়া লাড়ু হৈ গৈছে। এতিয়া আপোনালোকে এটাকৈ এনেকৈ গোটেইখিনি বনাই থাকক। ইয়াত চাওক, পটাপট হৈ গৈছে, একেবাৰে কষ্ট নাই, একেবাৰে সহজ পদ্ধতি, একেবাৰে কম সময়ত। আপোনালোকৰ অকণো চিন্তা নহয়, একেবাৰে শুদ্ধ পদ্ধতিৰে ধুনীয়া লাড়ু আপোনালোকে বনাই এনেকৈ শেষ কৰি দিয়ক। চাওক কিমান ধুনীয়া লাড়ু হৈ গ'ল। আপোনালোকৰ বিহুৰ কাৰণে নাৰিকলৰ লাড়ু একেবাৰে কম সময়তে ৰেডি হৈ গৈছে। ৰখা হ'ব। আজি মই আপোনালোকৰ আগত একেবাৰে সহজ পদ্ধতিত নাৰিকল লাড়ু বনোৱাৰ ৰেচিপিটো প্ৰেজেণ্ট কৰিলোঁ। কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাবচোন। যদি ভাল পাইছে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰিমিছ কিচেনৰ তৰফৰ পৰা সকলোকে মই বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ।